बाक्सानि खोला दुमब्रिगुरियाव सानदैनि हाबाफारिजों खुंफुंजानाय बेसुआ फोरबोआ थांनाय सानखालि मेहेरगोनाङै जोबलांबाय। बाक्सा जिल्ला कच राजबंशी फरायसा आफादा साननैनि मेहेरगोनां हाबाफारिजों खोला दुमब्रिगुरि जिराराय बाखरायाव बेसुआ फोरबो खुंफुंदोंमोन। जागायजेननायनिफ्रायनो गुबुन गुबुन हाबाफारि लानानै थांनाय सानखालि मोनसे मेहेरगोनां गेवलां मेल हाबाफारिनि गेजेरजों बेसुआ फोरबोआ जोबनानै थाङो। जोबथारनाय हाबाफारियावनो समाजनि हाबा मावनाय माखासे मानगोनां सुबुंफोरखौबो साबायखर बावनानै बरायो। गेवलां मेल हाबाफारियावनो गाहाय आलासि महरै आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारियाबो बाहागो लाफैदोंमोन। लोगोसेयैनो इएम गौतम दास एमएलए मनरन्जन तालुकदार एमएलए पनिन्दर तालुकदार आरो राजबंशी हारिनि गुबुन गुबुन आफादनि दैदेनगिरिफ्रा ইয়াত আমাৰ প্ৰণৱজ্যোতি ডাঙৰীয়াসকলে আৰু আক্ৰাসু চবে মিলি ইয়াত ধুনীয়াকৈ বিচুৱা উদযাপন কৰিছে। বিচুৱা আমাৰ জাতীয় উৎসৱ, বিহু বৈশাগু বা বিচুৱা একেই হয়। আজি আমাৰ কচ ৰাজবংশী জনগোষ্ঠীটোৱে যিটো এটা মানে ৰীতি নীতিৰ চিষ্টেম পথ কৰে আৰু যিটো সংস্কৃতি বিহুৰ সময়ত তেওঁলোকে মানে প্ৰদৰ্শন কৰে, সেইটো লৈ পেলাই আজি মঞ্চত তেখেতলোকে ইয়াত কৰি আছে। সেইটোৰ দ্বাৰা চবে অসমৰ বিহুৰ মাজত বিচুৱা বিহুৰো যে এটা বিশেষ ৰূপ আছে সেইটো চবে জানিবলৈ সক্ষম হৈছে, সুবিধা পাইছে। সেইটোৰ দ্বাৰা প্ৰচাৰ হৈছে আৰু আমাৰ অসমৰ সংস্কৃতিৰ যিটো ক্ষেত্ৰ সেই ক্ষেত্ৰখনত আমাৰ কচ ৰাজবংশীৰ এই সংস্কৃতিটোৱে যথেষ্ট এটা কণ্ট্ৰিবিউশ্যন ইয়াৰ দ্বাৰা দিছে। দেখিবলৈ পোৱা গৈছে বিভিন্ন সমস্যাৰ জৰ্জৰিত, কেতিয়ালৈকে সমস্যা সমাধান হ'ব? নাই, কচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা আছিলে, এতিয়া সমস্যা সমাধান হোৱাৰ পথত আৰু অলৰেডি কমতাপুৰ অট'নমাছ কাউন্সিল গঠন হৈ গ'ল। অলৰেডি কচ ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিল গোটেই সমগ্ৰ অসমত কচ ৰাজবংশী জনগোষ্ঠীক লৈ পেলাই সেইটো গঠন কৰা হৈ গ'ল, পুঁজি দি আছে আৰু সেইটোৰ দ্বাৰা কচ ৰাজবংশীৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে এতিয়া বিভিন্ন কাম কাজ কৰাটো আৰম্ভ হৈ গ'ল। জনজাতি মানে যিটো ইছ্যু আছে সেইটোৰ কাৰণে কেবিনেট চাব কমিটি বহি পালে কেনেকৈ এই যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণ সেই জনজাতিকৰণৰ ক্ষেত্ৰত কত খুঁত নোযোৱাকৈ মানে তেওঁলোকৰ ৰিজাৰ্ভেশ্যন ব্যৱস্থা সকলো যিখিনি আছে সেইবিলাক নিয়াৰিকৈ কৰিব পাৰে তাৰ কামটো আমাৰ সংগঠন জাতীয় সংগঠনৰ নেতাসকলৰ লগত কনচাল্ট কৰি সেইবোৰ প্ৰচেছ কৰি থকা হৈছে। গতিকে নিশ্চয়কৈ এই সমস্যাও মানে আহি থকা দিনটোত সমাধান হৈ যাব। অট'নমাছ কাউন্সিল চাগে যোৱা নাই, আপোনালোকে এবাৰ যাওক, তাত অলৰেডি 25 কোটিৰো বেছি টকা এতিয়া দিয়া হৈছে আৰু বিভিন্ন ধৰণৰ আঁচনি তেওঁলোকে আৰম্ভ কৰিছে। ডেভেলপমেণ্ট কাউন্সিলৰ দ্বাৰা বহুত ডাঙৰ আমাৰ চিলাৰাই মানে কচ ৰাজবংশী জনগোষ্ঠীৰ অডিটৰিয়ামবোৰ কৰা হৈছে, য'ত কচ ৰাজবংশীৰ বিভিন্ন মানে সমস্যাবিলাক তাত লৈ কথা পাতিব পাৰে, বিভিন্ন অনুষ্ঠানো তাত পাতিব পাৰে, অলৰেডি আৰম্ভ মানে হৈছে। গতিকে ইয়াত কোনো তেনেকুৱা ধৰণৰ কথা নাহে আৰু সেইবোৰ কথা ক'ব নালাগে। আমি এনকাৰেজ জনাব লাগে যাতে এই কাউন্সিলৰ দ্বাৰা আমাৰ জনগোষ্ঠীটোৰ মানে উন্নয়নৰ এটা সাধন হ'ব পাৰে। আমি বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা উদ্যোগত নিমুৱা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আমি এই ডুমুৰুগুৰি চিলাৰাই বাখাৰাত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচী কৰিছোঁ বিচুৱা উৎসৱ উদযাপন। আৰু এই বিচুৱা উৎসৱ উদযাপন 2 দিনীয়া কাৰ্যসূচীত আজিৰ দিনৰ যি মুকলি সভা, এই মুকলি সভাত আজি আমাৰ মুখ্য অতিথি হিচাপে বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া উপস্থিত হৈছিলে আৰু উপস্থিত হৈ আমাৰ এই মুকলি সভাত আমাক কোচ ৰাজবংশী জনগোষ্ঠীটোক উত্তৰণৰ ক্ষেত্ৰত খুব ভাল বক্তব্য আগবঢ়ালে। গতিকে আমি এই বিচুৱাৰ জৰিয়তে আমি তেখেতৰ পৰা কিছুমান আমি পৰামৰ্শ পাই আমি নিশ্চয় কোচ ৰাজবংশী ছাত্ৰ সন্থাই হওক, কোচ ৰাজবংশী জনগোষ্ঠী হওক, আমি আমাৰ জনগোষ্ঠীটোৰ উন্নয়নৰ ক্ষেত্ৰত আমি অনাগত দিনত আগবাঢ়ি যাম বুলি আশাবাদী। কিন্তু কথাটো হ'ল যে আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে বহুদিনৰ পৰাই চৰকাৰৰ ওচৰত যি আমি দাবী কৰি আহি আছোঁ কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ, সেই দাবী পূৰণৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰেই হওক, বিজেপি চৰকাৰেই হওক, এজেপি চৰকাৰেই হওক, কোনো চৰকাৰে কিন্তু গুৰুত্ব প্ৰদান কৰা নাই। আমি দেখিবলৈ পাইছোঁ যে আমাৰ যি দাবী জনজাতিকৰণৰ দাবীটো লৈ প্ৰত্যেকটো ৰাজনৈতিক দলেই কিন্তু ৰাজনীতি কৰি থাকে। কিন্তু আমি
এটাই কথা ক'ব বিচাৰিছোঁ আক্ৰাসুৰ মানে কুচৰাজবংশী ছাত্ৰ সন্থাৰ পৰা যে আমি বিচুৱাৰ পিছতেই কুচৰাজবংশী ছাত্ৰ সন্থাই আমি চৰকাৰৰ বিৰুদ্ধে আমাক যদি জনজাতিকৰণ বা কমতাপুৰৰ দাবী পূৰণ নকৰে বিচুৱাৰ পিছতেই আমি আমাৰ কুচৰাজবংশী ছাত্ৰ সন্থা এক্সিকিউটিভ আমি দিম আৰু সেই এক্সিকিউটিভতে আমি কিছু সিদ্ধান্ত ল'ম যে যদি আমাক জনজাতিকৰণ কৰে কৰক নহ'লে আমি গোটেই অসম কুচৰাজবংশী ছাত্ৰ সন্থাই স্তব্ধ কৰি দিম স্তব্ধ কৰি এইটোৱে জনাই দিম যে কুচৰাজবংশীসকলৰ প্ৰাপ্য অধিকাৰ জনজাতিকৰণ যদি বিজেপি চৰকাৰে নকৰে আমি প্ৰতিটো কুচৰাজবংশী অঞ্চলত সোমাই এটাই কথা ক'ম যে কুচৰাজবংশী বাঁচাও বিজেপি হাটাও আন্দোলন আমি আৰম্ভ কৰিম লোকসভা নিৰ্বাচনৰ আগতে কুচৰাজবংশী জনজাতিকৰণক লৈ এইখন চৰকাৰে কিবা এটা সিদ্ধান্ত ল'ব লাগিব নহ'লে আমি কৈছোঁ নহয় কুচৰাজবংশী হাটাও কুচৰাজবংশী বাঁচাও বিজেপি হাটাও আন্দোলন কাৰ্যসূচী আমি ল'বলৈ পাইছোঁ কাৰ্যসূচীত আমাৰ অসম বিধানসভাৰ অধ্যক্ষ আহিছিলে আৰু লগতে BTC प्रधान KC प्रधान गोकुल थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास अनलाइन टेस्ट अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेसननि सुबिदा मोननो हागोन इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन